আজি এটা পুনৰ ভিডিঅ' লৈ আহিছোঁ, খুব সুন্দৰ ভিডিঅ' এটা। মই মোবাইল আনিছোঁ, খুব সুন্দৰ। এইটো পানীত ভৰাই থৈ দিলে একো নহয়। এইটোকে টাচ হৈ আছে, এইটো দেখিছে নহয়? এইটো কানেক্ট টাচ নহৈছে নি? অঁ ৰ দেই, অঁ এইফালে দেখিছে নহয়? এইটো পানীতে থৈ দিম, দেখিছে নহয়? এইখিনি পানী মই লৈ থকা নাই। এইটো মোবাইলটো দেখিছে? পানীটো চলাই দেখা দেচোন। কেনেকৈ খোলে, নহ'লে বিশ্বাস নকৰিব ন মানুহে। এইটো দেখিছে? এতিয়া ফাইলে খুলিলে ন, ফটো চটো ইয়াতো আছে চব। মোৰ ভাগৰ ফটোখিনি দেখা দিম। ফটোখিনি ওলাইছোঁ। পানী তলটো টাচ কৰিব নহয় এনেকৈ ন। এতিয়া মোৰ ফটোবিলাক সেইটো মোবাইলটো মৰা আছে, আপোনালোকক দেখাই আছোঁ সেইবিলাক ফটো। এতিয়া পানী তলত এনেকৈ যে দেখাই দিওঁ ন। এইটো দেখিছে নহয়? এইটো পানী তলতো মই এইবিলাক ফটোবিলাক দেখিছে নহয়? এইটো আকৌ ওপৰলৈ আনি দেখাইছোঁ। ইফালে খেলিব লাগিব নাজানো নহয়, নতুন ওপৰলৈ এইফালে জুম হৈ গ'ল ন। সেয়া দেখিছে নহয়? সি হেৰি কৰি গৈ আছে। এইটো দেখিছে নহয়? পানীটো উলিয়াই দিম পানীৰ তলত। এতিয়া আহিব ন? টাচ হৈ গ'ল নি বাৰু? জুম হৈ গৈছে হ'বলা। এইটো নামটো কি হৈছিলে এতিয়া মোবাইলটো? Oppo F29 এইটো বহুত দামী মোবাইল দেই, লাখৰ ওপৰত পৰিছে ন। এইটোত এবাৰ ফটো মাৰি দি থাকিম, আপোনালোকে পাই থাকিব দেই। এইটো দেখিছে মোবাইলটো, আৰু এইফালে মই